खुलुमबाय इनसाइडनि बर'आव आं मिथु बर' हादोरनाङै पेट्रल डिजेलजों लोगोसे मुवा बेसादनि बेसेन बांनाया हादोरनि सरासनस्रा नोगोरारिफोरनि जिउ खांनायाव जेंना नुजाथि होदों। बेबादि समावनो तिनिसुकिया जिल्ला अखम जातीय परिषदआ तिनिसुकिया नोगोर थाना सारियालियाव थानाय भुपेन हाजरिकानि मुसुखानि खाथियाव सुबुं सोमावसारनाय हाबाफारि लायो। बे सोमावसारनाय हाबाफारिनि गेजेरजों तिनिसुकिया जिल्ला अखम जातीय परिषदनि नेहाथारि रुबुल बरुवाया सोरखारखौ गोख्रों रावजों सोंखारिनानै ओरैबायदि बुङो। কালি আমাৰ শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক যি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ কাৰণে চৰকাৰক অনুৰোধ কৰি তাৰ বাবে আমাৰ শান্তিপূৰ্ণ সমদলকাৰী বিভিন্ন বাধা দিছে। ২-৩বাৰ বিভিন্ন জেগাত বাধা দি বেৰিকেড স্থাপন কৰিছে আৰু আমাৰ সকলো প্ৰতিবাদকাৰীক আটক কৰিছে। গতিকে স্বৈৰাচাৰী এটা শাসনযন্ত্ৰ আমি তাৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। চৰকাৰে এই মৌনতা আমাৰ ভাল লগা নাই। যেতিয়া আমি মূল্যবৃদ্ধিৰ কথা আমি ক'বলৈ গৈছোঁ, যেতিয়াই ৰাইজক এই ক্ষেত্ৰত সকাহ দিয়াৰ কথা আমি চৰকাৰখনক ক'বলৈ গৈছোঁ, তেতিয়াই আমাৰ মাজত বিভিন্ন সাম্প্ৰদায়িক বাতাবৰণ বিভিন্ন বক্তব্য দাঙি ধৰিছে। টুলুঙা মূল্যবৃদ্ধিৰ ক্ষেত্ৰত টুলুঙা মন্তব্য দাঙি ধৰিছে। যিখন চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ শ্লোগান দি ইয়াত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈছে, সেইজন প্ৰধানমন্ত্ৰীয়ে আজি কি কৰিছে? আজি মাত্ৰ কেৱল 4জন মানুহৰ কাৰণে গোটেই ভাৰতবৰ্ষ চলিছে যেন লাগে। আম্বানী আদানীৰ কাৰণে চৰকাৰখন বদ্ধপৰিকৰ, দায়বদ্ধ। আম্বানী আদানী, অমিত শ্বাহ ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, এই 4জনৰ নিৰ্দেশতে যেন দেশখন চলিছে। আজি এনে এটা অৱস্থালৈ গৈছে। গতিকে ৰাইজৰ প্ৰতি কোনো কাণসাৰ নাই। যি ধৰণে আঁচনি দিছে 1000 টকা, দৰিদ্ৰ পৰিয়াল এটালৈ আঁচনিৰ নামত 1000 টকা দিছে কোনো এগৰাকী মহিলাক, কিন্তু ঘৰখনৰ পৰা টানি লৈ গৈছে 10,000 টকা। আজি 240 টকাত মিঠাতেল কিনি খাব লগা হৈছে, 60 টকাত পিঁয়াজ, 25 টকাত আলু, দাইলৰ যি ধৰণে দাম বাঢ়িছে, ডিজেলেতো পেট্ৰলে 105 টকা হ'ল। আৰু আমাৰ আটাইতকৈ ডাঙৰ কথা কি, বিনামূলীয়া ক'ভিড ভেকচিন দিম বুলি কোৱাৰ পিছত আজি বাকী সকলো দেশতে, পাকিস্তানত বিনামূলীয়া, শ্ৰীলংকাত বিনামূলীয়া, নেপালত বিনামূলীয়া, গতিকে বাকী সকলো দেশত বিনামূলীয়াকৈ ক'ভিড ভেকচিন দিছে। আমাৰ ইয়াত বিনামূলীয়া বুলি কৈ কেন্দ্ৰীয় মন্ত্ৰীজন ৰামেশ্বৰ তেলী ডাঙৰীয়াই কি ক'লে যে আমাৰ ৰাইজৰ পৰা এই যে পেট্ৰল ডিজেলৰ দাম বঢ়াইছে সেই পইচাৰে ভেকচিন দিয়া হৈছে। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰখনক ধিক্কাৰ জনাইছোঁ। আমি চৰকাৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰিছোঁ, অতি শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, নহ'লে আমাৰ সোমালিয়াৰ দৰে অৱস্থা হ'বলৈ বেছি সময় নালাগিব। গতিকে সেই অৱস্থা আহিছে আৰু ভোকাতুৰ মানুহৰ সংখ্যাৰে আমি পাকিস্তান আৰু শ্ৰীলংকা, নেপালতকৈ আমি পিছ পৰি গৈছোঁ। আমি বহুত তলত, সূচাংক ভাৰতবৰ্ষৰ সূচাংক অতিশয় তলত। আমাৰ কোনো ধৰণৰ উন্নয়ন হোৱা নাই, আমাৰ ইয়াত উদ্যোগ স্থাপন হোৱা নাই, আমাৰ নিবনুৱা সংস্থাপনৰ কোনো পৰিকল্পনা কৰা নাই। ৰাজ্য চৰকাৰখনে কেৱল হিতাধিকাৰী সৃষ্টি কৰিছে আৰু বিভিন্ন ধৰণে কাৰোবাক স্কুটি দিছে, কিবা দিছে। আমি ইয়াত না বুলি কোৱা নাই, কিন্তু এই ৰাইজৰ ওপৰত মাধমাৰ কিয়? বিভিন্ন আঁচনিৰ ধন দিবলৈ গৈ ৰাইজৰ ওপৰত মাধমাৰ কিয়? আজি ৰাজকোষ উদং। আমাৰ প্ৰত্যেকৰে মূৰৰ ওপৰত আজি এটা যদি অসমত সন্তান জন্ম হয়, তেওঁৰ মূৰৰ ওপৰত 30,000 টকা ধাৰৰ বোজা। এয়া আমাৰ সমস্যা। গতিকে আমি তীব্ৰভাৱে ইয়াৰ প্ৰতিবাদ জনাইছোঁ। আমি সকলো ৰাইজক আহ্বান জনাইছোঁ, চৰকাৰৰ বিৰুদ্ধে ইয়াৰ এক প্ৰতিবাদ গঢ়ি তোলক, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, অন্যথা আমি আমাৰ প্ৰতিবাদ চলাই যাবলৈ বাধ্য হ'ম। तिनिसुकियानिफ्राय प्रमद सिंह, इनसाइडनि बर'।